তো গাইজ কথাটো এনেকুৱা যে ধৰক ৰাস্তাত যিবিলাক কুকুৰ থাকে সেইবিলাক Hey guys, welcome back to my another new video. So guys, আজি গৈ আছো মানে ৰাস্তাত যিবিলাক কুকুৰ থাকে সেই কুকুৰবিলাকক মানে আহাৰ খোৱাবলৈ। তো বলক গাইজ ফাইনেলি কুকুৰৰ কাৰণে খাদ্য লৈ ললো। তো এতিয়া বলক কুকুৰ বিচাৰ বাইকত পেট্রোল ভৰাই ললো দোস্ত। তো বলক পুনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইস আমার ফার্স্ট কাস্টমার পাই গেছে এখানে। গাইস মানে ভয় গেছে, কারণ ভয় হওয়ার কারণ এটাই মানে ধরক মানুহে মানে দেখিলে শিল দলিয়াই বা হেৰি কৰে, সেইকাৰণে মানে ধৰক কুকুৰ এটা কিন্তু মুখেৰে ক'ব নোৱাৰে না যে মোৰ ভোক লাগিছে বুলি। তো সিহঁতৰ কাৰণে আমি অলপ খাদ্যৰ ব্যৱস্থা কৰিছোঁ সিহঁতক দিবলৈ। তো আপুনিও আপোনাৰ ঘৰৰ চাৰিওকাষে থকা যিবিলাক কুকুৰ আছে, তো আপোনাৰ ঘৰৰ ৱেষ্ট হোৱা খানাখিনি পাৰা মানে সেই কুকুৰকেইটাক দি দিব। আৰু কিছুমানে কুকুৰ চালে শিল দলিয়াই বা মাৰে, একচুৱেলি এইবিলাক কৰিব নাপায়। তো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই যাতে মোক চাই আপোনালোকে মটিভেট হয়। এতিয়া আৰু কেইটামান কুকুৰ দেখা পালোঁ ইয়াতে। তো খানা দিয়াচোন। তো এইকেইটা খানা ইয়াতে ইহঁতকেইটা দিয়ে দিলোঁ আৰু চাহ আৰু ক'ত আছে। তো বলক আৰু এটা কুকুৰ দেখা পালোঁ ইফালে। তো ইয়াক অলপমান সোমাই দিওঁ। চাওক ইফালে দি দিলোঁ। তো গাইজ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই যাতে মোক চাই আপোনালোকে মটিভেট হয়। মানে ধৰক কিছুমানে ধৰক কুকুৰক মানে দেখিলে শিল দলিয়াই বা মাৰে, এনেকুৱা কৰিব নালাগে একচুৱেলি। তো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই যাতে মোক চাই আপোনালোকে মটিভেট হয়। তো গাইজ ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি নতুন হৈছে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব।